guys, welcome back to my new video. তো আজি মানে মই চুলি কাটিব লৈছো গাইস। বহুত দিনৰ মূৰত ব্লগ এটা দিব লৈছো। সিটো মই ঘৰ আহি গলো গাইস পূজা বুলি কিনে আৰু আজি মানে চুলিত এলোভেৰা ঘহিম গাইস। যেহেতু মোৰ ওচৰত পইচা নাই তো হেয়াৰ মাস্ক কিনিবলে হেতু কাৰণে আমি সস্তা জোগাৰ কৰি লৈছো এলোভেৰা এনেকে কাটি কেনে লগাই কেনে নাৰিকল তেলৰ লগত লগাম এতিয়া গাইস। প্ৰথম চুলিখিনি কাটি লওঁ তাৰ পিছত আপোনালোকৰ আগত নুস্কাটো দেখাই আছো। Yeah guys, চুলিখিনি কাটি দিলো আৰু এতিয়া পুৰা আমাৰ মানে নেচাৰেল মাস্ক লগাই আছো মাথাত মূৰত লগাই আছো গাইস। অলপ পাছত মানে মোৰ মুখটো বহুত গুটি উঠিছে গাইস, দেখিব পাৰিছে ইয়া। তো মানে মই ইয়াত এলোভেৰা ঘহিম এতিয়া। মানে ইমান মানে ফেস আছে একো কাম কৰিব নোৱাৰে যিমান মানে এলোভেৰা কৰি দিয়ে গাইস। তো এলোভেৰা অলপ ঘহি লওঁ গাইস। এয়া এলোভেৰা ডালটা ছিঙি আনিছোঁ আৰু এইটো এনেকৈ এনেকৈ নহয়, প্ৰথমতে ছাইডটো কাটি লয়। ছাইডৰ যে এইকেইডাল যে দেখিছে এইকেইটা এনেকৈ কাটি লওঁ। ৰ'ব দেই, আচলতে মই জানো বহুত দিন আগতে বহুত দিন ঘঁহা নাই মানে। এইটো এনেকৈ দুফাল কৰি কিনে ভিতৰত এইটো কাটি মাজতে এনেকৈ কাটি ল'ব। তাৰপাছত আপুনি এইখিনি এনেকৈ চামুচা ওলাই ল'ব পাৰে, মই কিন্তু নোলিয়াওঁ মানে মই ডাইৰেক্ট এনেকৈ ঘঁহি দিওঁ। তো গোটেই মুখতো ঘঁহিব পাৰে, ধৰক আপুনি গুটি য'তে য'তে উঠিছে ত'তো ঘঁহিব পাৰে বাৰু, একো নাই। য'তে ঘঁহে খালি আপুনি উলিয়াই কেনে আপুনি ঘঁহিব। তাৰ পাছত অলপ দেৰিৰ পাছত দেখিব কিমান নেচাৰেল গ্ল' আহি যাব আপোনালোকৰ মুখত গাইজ। অলপ দেৰিৰ পাছত দেখাই আছোঁ মূৰ চুৰ ধুই কেনে। অ'কে গাইজ, বাই গাইজ। মই আহি কেনে পাই গ'লোঁ জয়সাগৰ হেদিব বকুকে গৈ আছে কৰা কি পোহৰ নাইকিয়া পিজি এইটো। আমি পূজা চাবলৈ ওলাই আছো বহুত কষ্টৰ ফলত। ওলাই হোৱা নাই মানে এইবোৰ আৰু কাপোৰ কানি। ৰ'বচোন মই চোলাটো কেনেকুৱা লাগিছে চাই লওঁ, আপোনালোককো দেখাই দিওঁ, ময়ো চাই লওঁ। গাইজ এক্সেল চাইজৰ চোলা মই কেনেকৈ এছ চাইজ কৰিছোঁ মইহে জানিছোঁ। হয়তো আৰু এক্স লগাই দিছোঁ কিয়। এয়া গাইজ ওলাই আছে, মই দেখাই দিছোঁ গাইজ ওলাই আছে পূৰা। আৰু মোৰ এই কিউট ক্লিপা দেখি কিনে চখ হৈ গৈছে, কাৰণ মই মানুহজনী কিউট যে সেইকাৰণে। ৰ'বা গাইজ ৰুমটো বহুত কাপোৰবোৰ মানে ইফাল সিফাল কৰি আছোঁ, কিন্তু এতিয়া আমি ওলাই লওঁ। তাৰপিছত গৈ কিনে দেখাম গাইজ শিৱসাগৰ কা পূজা। আজি মানে ষ্টাৰ্টিংহে ইমান ডাঙৰ নহ'ব চাগে, তথাপি আৰু ওলাই গ'লোঁ। এয়া ক্লিপত মাৰি লৈছোঁ গাইজ। আমি এতিয়া যাওঁ পূজা চাবলৈ। বাই গাইজ, তাত গৈ কিনে দেখাম। আগত যাওঁ অক্ষৰা ফোনটোত গাইজ কাপোৰ চাব আহি গৈছোঁ আমি। সেয়া বেলেগ হিংসা মানে, ইমান হিংসাকুৰীয়া প্ৰাণী গাইজ। লগৰ এজনী বাৰ্থডে আছিলে বহুত দিনৰ আগতে। আজি আমি বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিব লৈছোঁ, আপোনালোকক দেখাই আছোঁ সেইটো কাৰণতে। ৰ'ব অলপ শ্লোকে হা। Happy birthday to you, happy birthday to you, happy birthday to dear Seha, happy birthday to you. ये खुआई सुन लाइए मैं कमेंट हेलो नहीं इसला बहुत टेस्टी गाइस भाई रे सामोस लो ये बहुत टेस्टी है। হে গাইজ তো মই আহি গ'লোঁ আকৌ নেক্সট ডে মই পূজা চাবলৈ বুলি। একচুৱেলি পূজা চাবলৈ বুলি নহয়, লগৰখিনিক লগ কৰিব বুলি আহিলোঁ, যিহেতু বহুত দিন লগ পোৱা নাই। বহুত দিনৰ মূৰত আকৌ ব্লগিঙত আহি গৈছোঁ, অকণমান হেণ্ডচাম হৈ আহি গৈছোঁ এবাৰ ব্লগিঙত। এক মই ব্লগ কৰোঁ আৰু মই এতিয়া বৰ্তমান ব্লগিং কৰিছোঁ। এয়া ঋতুপৰ্ণা এগেইন মানুহ ওলাইছে, চৰি। এয়া আমাৰ এগেইন টু মাই ব্লগ। বাহ হাই কৰি দিয়ক, হাই কৰি দিয়ক চেনেলটো।
ছাবস্ক্ৰাইব ফ'ল' বুলি কৈ দিয়া এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধান এনেই নহয় মানে সঁচাকৈ আপোনাৰ ভিডিঅ' দেখিবতো গাইজ দেখিছা না আমি ভাল হয় ন ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া ফাইনেলি মুস্তা দেৰিকৈ আহিছে আমি গালি পাৰিম বুলি তাই আমাৰ কাৰণে গিফ্ট আনিছে অনলি ইয়াৰ কাৰণে আনিলে কি ক'লা অনলি ইয়াৰ কাৰণে আনিলে গাইজ চুছে অঁ আনিছে She's Musta. सॉरी गाइस इसके बाद का कुछ वीडियो ही नहीं बचा मेरे पास तो बाय गाइस